Hello friends, মোৰ নাম Nabajyoti Saikia and welcome to my channel Nabajyoti Vibes. আপোনালোকে দেখা পাইছে মই এখন জংঘলৰ মাজত আছো। এই জংঘলখন মই কিদৰে পালোহি সেই কথা জানিবৰ কাৰণে প্ৰথমে আপোনালোকে এই ভিডিঅটো শেষলৈকে চাব লাগিব। যদি আপোনালোকে প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো আহিছে তেনে তলত থকা ৰঙা বুটনটো টিপি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বুটন টিপি থওক যাতে ইয়াৰ পিছত আহিবলগীয়া ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পায়। আৰু ভিডিঅ'টো চোৱাৰ পিছত লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ঘৰৰ ওচৰতে বোলে এটা এয়াৰপৰ্ট আছে তাকে আজি চাবলৈ যাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকো দেখাম লগত থাকিব। মোৰ লগত মানুহ আছে মানুহৰ বাইকতে আমি ওলাইছোঁ যাবলৈ ওলাইছোঁ আমি ব'লক চাই আহোঁ। মাতটো অলপ নইজি হ'ব পাৰে যিহেতু বাইকত আহিছোঁ অলপ এডজাষ্ট কৰিব এইটো ভিডিঅ'ত। বনাইছে ধুনীয়া খাপৰি দি সেইকাৰণে আমাৰ যাবলৈ ইমান অসুবিধা হোৱা নাই নহ'লে আগতে ৰাস্তা পূৰা গাঁত গাঁত হৈ থাকে বাইক চলোৱাই মুস্কিল। আমি প্ৰায় 3 কিলোমিটাৰমান আহিলোঁ আৰু 5 কিলোমিটাৰমান যাব লাগিব য'ত এয়াৰপৰ্টৰ কনষ্ট্ৰাকশ্যন চলি আছে। এই এয়াৰপৰ্টটো 2019 চনৰ ফেব্ৰুৱাৰী মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে। তাৰপিছত জানিব পৰা মতে আহমেদাবাদৰ কোম্পানী এটা কনষ্ট্ৰাকশ্যন ইতিমধ্যে আৰম্ভ কৰিছে। তাকে আজি আমি চাবলৈ আহিছোঁ কিমান দূৰ আগবাঢ়িছে, কেতিয়াৰ পৰা এইটো কাৰ্যক্ষম হ'ব। যাবনে এই বাঁহৰ দলঙৰ ওপৰতে? এইখন এখন বাঁহৰ দলং যায় নে নাযায় এতিয়া ৰ'বা নামি দিছোঁ। এক মিনিট মই গৈ চাই লওঁ। মই বাইকৰ পৰা নামি দিছোঁ, মানুহক আহিব দিছোঁ। আহা আহা লাহে লাহে আহিব লাহে লাহে। এয়া বাঁহৰ দলং। এইটো শ্বৰ্টকাট হয় পিনি গাড়ী লৈ আহিব নোৱাৰি, আমি বাইক লৈহে ফিল যাব পাৰিম। দাদা এয়াৰপৰ্ট যাবলৈ এয়াৰপৰ্ট কোনফালে যাব পাৰিম? বনাই যে আছে
এইফালে গৈ পেলাই তিনিআলি হ'ব তাৰপৰা ডাইৰেক্ট উত্তৰ চাইডত যাব একদম চিধা ন ইয়াৰ পৰা 2 কিলোমিটাৰ 2 কিলোমিটাৰ ন তিনিআলিৰ পৰা ঠিক আছে ধন্যবাদ দাদা গাড়ী লৈ আহিলে আমি এইফালে আহিব পাৰিলোঁ হয় বাইক লৈ অহাৰ কাৰণে এই ৰাস্তা দি আহিলোঁ সেইখন দূৰত আপোনালোকে দেখা পাইছে অৰুণাচল প্ৰদেশৰ পাহাৰ ধুনীয়া দেখিছে আমি একে বৰ্ডাৰ এৰিয়াত আহি গৈছোঁ যিটো এয়াৰপৰ্টৰ কনষ্ট্ৰাকশ্যন চলি আছে সেইটো অৰুণাচল প্ৰদেশত পৰে কিন্তু আমাৰ অসমৰ একেবাৰে দাঁতিকাষৰীয়া ইটানগৰৰ পৰা এইটো প্ৰায় 25 কিলোমিটাৰ দূৰত সেই ইটানগৰতকৈ আমাৰ অসমৰ মানুহৰ বেছি সুবিধা হ'ব কাৰণ অসমৰ পৰা এইটো অতি বেছি 5 বা 6 কিলোমিটাৰ আমি এতিয়া ককিলা তিনিআলি পালোহি আমি আহি পাইছোঁ এইটোৱে সেই এয়াৰপৰ্টৰ ছাইডটো এয়া দেখা পাইছে এই বাউণ্ডেৰী ৱাল মাৰি আছে কাম ইমান হোৱা নাই বাৰিষা যে বাৰিষাৰ পিছত চাগে ভালকৈ কাম হ'ব এয়া দেখা পাইছে দূৰত এই দূৰত আপোনালোকে দেখা পাইছে নাই গম নাপাওঁ মই অলপ বেলেগ ফালে গৈ আপোনালোক ভালকৈ দেখাব চেষ্টা কৰিম দোকানো আহিছে ইয়াৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ দীঘল 2.5 পৰা 3 কিলোমিটাৰ দীঘল যিটো এয়াৰপৰ্টৰ এৰিয়া জানিব পৰা মতে একচুৱেল সীমাটো আমিও গম নাপাওঁ আমি যিমান পাৰোঁ দেখাব চেষ্টা কৰিম আমি যিটো ৰাস্তা দি আহিলোঁ সেইটো ৰাস্তা সেই ৰাস্তাৰ পৰা এই একদম দূৰে আহি বাউণ্ডেৰী এটা বাউণ্ডেৰী এইটো আৰু ইফালৰ বাউণ্ডেৰীটো আমি চাব যাম এতিয়া আমি কেম্পৰ ফালে আহি আছোঁ চাওঁচোন কাৰোবাক লগ পাওঁ নেকি কেনেকুৱা কি অৱস্থা আছে কথাটো জানিব পাৰিম এইফালে অৰুণাচল আৰু এইফালে অসম আমি এতিয়া যিটো বৰ্ডাৰ সেই বৰ্ডাৰত আমি আছোঁ এইটোৱে হ'ল অসম অৰুণাচল বৰ্ডাৰ এই যিটো ৰাস্তাটো সেইবিলাক দূৰত পাহাৰ দেখা পাইছে যাম কেতিয়াবা তালৈকো ভিডিঅ' আপোনালোকক দেখাম কিন্তু লকডাউনৰ কাৰণেতো অৰুণাচলৰ ভিতৰত সোমাব নিদিয়ে আৰু গ'লেও 5 দিনমান কোৱাৰেণ্টাইন কৰিব লাগে এইবোৰ এয়াৰপৰ্টৰ ৱালৰ কাৰণে ৰড বন্ধা আছে এয়াৰপৰ্টৰ বাউণ্ডেৰী ইয়ালৈকে আহিব মোটামুটি ক'বলৈ গ'লে যিটো ৰাস্তা সেই ৰাস্তা হৈছে এয়াৰপৰ্টৰ বাউণ্ডেৰী এটা দিশত ইয়াৰ পৰা এই ভিতৰলৈ যাব ভিতৰলৈ গৈ সেই তালৈ যাব তাৰ পৰা গৈ এনেকৈ ঘূৰি আহিব এইফালে ব'লা মানস ব'লা হে এইটো কেম্পটো আমি এতিয়া ইয়ালৈ যাম যদি কাৰোবাক পাওঁ কথা বতৰা পাতিম জানিম কেতিয়া এইটো ৰেডি হয় কেতিয়া আমি ইয়াৰ পৰা দেলহি যাব পাৰিম মই দিওঁ ন ভালে যাওঁ নে ভালে যাওঁ এই দোকানবিলাক নতুনকৈ গঢ় লৈ উঠিছে আগতে ইয়াত একো দোকান চোকান নাছিলে এতিয়া কেম্পটো বহাৰ লগে দোকানো আহিছে এয়াৰপৰ্ট বহাৰ লগে আৰু বহুত কিবা কি হ'ব এখন একদম ধুনীয়া ডেভেলপ এটা চিটি টাইপৰ হৈ যাব আমি এজন দাদা লগ পাইছোঁ তেখেত বৰ্তমান ইয়াৰ ইনচাৰ্জ হিচাপে আছে আমি তেখেতৰ লগত অকণ কথা পাতিম এইটো প্ৰজেক্টটো কিমান দিনমান লাগিব এইটো 2 সাল মান লাগি যাব ন 2 সাল বেছি হৈ যাব কাম আৰম্ভ হোৱা কিমান দিন হ'ল
কামটো এতিয়াতো 2-3 মাহ হ'ল 2-3 মাহ হৈছে ন এতিয়া বৰষুণ বিধি আছে না সেইকাৰণে কাম বি ভালকৈ নাই ইয়াত বৰ্তমান কিমান মানুহ আছে কিন্তু ইয়াত মানুহ কিমান আছে এতিয়া আমাৰ কেম্পত এতিয়াতো নাই Only 7. এতিয়াতো ড্ৰাইভাৰবিলাক আছে আৰু ইয়াতে বড়ো পাৰ্টি অলপ কাম কৰি আছে ইয়াতে মিয়া আছিলে না ইয়াতে বোলে গ'ল এই কৰোণাৰ কাৰণে ন কৰোণাৰ কাৰণে আহিবলৈ নোৱাৰে পুচি আছে বাকী ইঞ্জিনিয়াৰ কোনোবা আহিছে কি নাই আহা এতিয়ালৈকে আহি আছে ইয়াত থকা নাই ন বাহিৰৰ পৰা আহি চাই ইয়াত নাই আহে আকৌ পলাই যায় Capital में बिकते हैं ইটানগৰ কেপিটেল কি গহপুৰ মে ইটানগৰ মে না এইটো কেম্প আপোনালোকে দেখা পাইছে ইয়াতে এতিয়া এওঁলোক আছে কাম বিশেষ আৰম্ভ হোৱা নাই অলপ মাটি চাটি কামেই হৈ আছে কৰোণাৰ কাৰণে যিবিলাক লেবাৰ বা বেলেগ বাহিৰা মানুহ আহিছিল চব উভতি গ'ল আৰু এতিয়া ৰিটাৰ্ণ আহিব পৰা নাই কাৰণ চৰকাৰে বিভিন্ন জেগাত লক আনলক এইবিলাক চলি আছে আপোনালোকে গম পায় এইবিলাক কথা মানুহ আহিব পৰা নাই সেই কামো আৰম্ভ হোৱা নাই তাতে আকৌ বাৰিষা বৰষুণ এইকেইদিনটো আজি এসপ্তাহমান খুব বৰষুণ হৈ আছিল আজি 2 দিন ধৰি ৰ'দ দিছে লাহে লাহে কাম আৰম্ভ হ'ব দাদাজনে কৈছে 2 বছৰমান লাগিব চ' আশা কৰোঁ সোনকালে হওক আমি ইয়াৰ পৰা ফ্লাইটত উঠিব পাৰিম দিল্লী মুম্বাই ইয়াৰ পৰাই যাব পাৰিম আমাৰ কাৰণে বিৰাট সুবিধা হ'ব এতিয়া আমি গুৱাহাটীলৈ নগ'লেও হ'ব বা তেজপুৰ নগ'লেও হ'ব আমাৰ গহপুৰবাসীৰ কাৰণেও বহুত সুবিধা হ'ব আৰু ইটানগৰবাসীৰ কাৰণেতো বহুত বেছি সুবিধা হ'ব কাৰণ তেখেতলোকে দিল্লী মুম্বাই এইবিলাক যাবৰ কাৰণে গুৱাহাটী যাব লগা হয় আৰু সেই এতিয়া প্ৰায় 300 কিলোমিটাৰ 450 কিলোমিটাৰ যিটো জাৰ্ণি একদম 25 কিলোমিটাৰ কনভাৰ্ট হৈ যাব এইটো জেগা দেখা পাইছে আপোনালোকে এই কেম্পৰ পিছফালৰ পৰা এই গোটেই জেগাটো এয়াৰপৰ্টৰ ভিতৰৰ জেগা তো আপোনালোকে দেখা পালে যিটো এয়াৰপৰ্ট ছাইট বনাবলগীয়া আমি ইয়াৰ পিছত আকৌ আহিম যেতিয়া এয়াৰপৰ্ট ভালকৈ হ'ব আপোনালোকক দেখাম কেনেকৈ কি হয় মাজে মাজে বনাম আজিৰ কাৰণে ইয়াতে থ'লোঁ ধন্যবাদ